উফ কৃষ্ণ ৰাতিপুৱা হাগি হাগি ভাগৰ লাগি গৈছে গো পেপেলা কাটি গৈছো মই হাগোতে এফালে এইজনী অকল ভিডিঅ' কল কৰা এফালে মই হাগি হাগি মৰি গৈছো সেই তাই অকল ভিডিঅ' কল কৰাত লাগি আছে এইবোৰ গাৰ্লফ্ৰেণ্ড পোহাতকৈ সেই গৰু গাহৰি পোহাই ভাল গৰুজনী অন্ততঃ গাখীৰ দিব আৰু গাহৰিটো মই কাটি খাব পাৰিম চবে ভিডিঅ' কল নকৰিলেও বেয়া পায় মোৰ বিলাতী অমিতাটো কি কৰিছা ফোন যে ৰিচিভ কৰা নাই তুমি কিয় মাজনী মোৰ অৱস্থা বেয়া মই লেটিঙত হাগি আছিলো মোৰ ডিচেণ্ট্ৰি হৈছে ৰাতিপুৱা বৰ বেয়া হাগন দিছো ফেফেকে মোৰ এইটো মাটিৰ টেকেলিটো পকৰটো কেনেকে ফুটিলে হয় ইছ ৰাম ৰাম গম নাপাওঁ কেনেকে ফুটিলে কালি ৰাতি ভাত খোৱা পাছৰ পৰা পেটটো এনেকুৱা গোৱালে নহয় গোটেই ৰাতিটো পেটত নেগেৰা খোল চব বাজিলে আৰু ৰাতিপুৱা শুই উঠি এনেকুৱা হাগিলে নহয় হাগিয়ে আছে এতিয়ালৈকে মোৰ কলিজাটো গোটেইটো হাগি হাগি চেপেটা হৈ গ'লে আগতে ভীমটো নিচিনা এচুত আছিলা উপায় নাই হাগনিও হৈছে গাটো অলপ জ্বৰ লাগিছে পানীও লাগিছে এইবাৰ ভেপেলাক চুচুৱাই লৈ যাব ঠিক নাই ওপৰলে দেহা তুমি তেনেকে নকবা আকৌ হে তুমি নহ'লে মই কাৰ লগত থাকিম এনেকে নকবা দেই মই চৰিয়াই দিম কিন্তু হ'ব যোৱা তুমি দেউতাক কৈ হস্পিটেলত যোৱা আকৌ নহবা সঁচাকে মৰি থাকিবা তুমি ঠিকেই কৈছা তুমি সেইটোকে কওঁগে নহ'লে মই হাগি হাগি মৰি থাকিম ৰাখিছোঁ দেই হ'ব তেতিয়াহ'লে হ'ব দেহা ঘূৰি আহি ফোন এটা কৰিবা আৰু তুমি ভাল হৈ যাবা মই আশীৰ্বাদ কৰি আছোঁ নহয় এয়া আশীৰ্বাদ পাপাক ক'বলৈও ভয় লাগিছে নহয় কথাটো উপায় নাই পাপা কি হলো মোৰ হাগনি হৈছে পাপা হে হাগনি হৈছে তোৰ আকৌ পটককৈ কেনেকৈ হাগনি হ'ল হাগনিয়ে কিবা ফোন কৰি নাহে নহয় মই আহিম বুলি পটককৈ হৈ গ'ল আৰু কালি ৰাতি ভাত খোৱাৰ পাছৰ পৰা মোৰ পেটটো গুগুৱালে তাকে মই ৰাতিপুৱাৰ পৰা চাইছোঁ সি ইমান অহা যোৱা কৰিছিলে টিঙলৈ এই গৈছে এই আহিছে মই বোলে এইটো কি হ'ল আকৌ তাৰমানে ডিচেণ্ট্ৰি হ'ল ডিচেণ্ট্ৰি হৈছে লগতে গাটো বেয়া লাগিছে পানীও লাগিছে কাহ হোৱা কৰিছে পাব লাগে তই মুখলে কাম নাই নহয় একদম গৰুৱে সোৱাদি খায়ো সি পালে কালি সেই মিঠাই আনিছে আলহী সি গৰুৱে সোৱাদি খাইছে গোটেইখন ফেকেচি পেলাইছে সি খাই পেলানি অকণমান লিমিটত খাব লাগে আৰু তিতিবি বৰষুণে সি গোটেই বৰষুণত তিতি সি একদম সেই চিট পখিলা ওলালে সি বৰষুণত তিতি সি নাচিবলৈ সেই গৰুৱে সোৱাদ তেঁতুগুৰিলৈকে খাব বৰষুণত তিতিব এতিয়া এটা বেমাৰ হ'লে সি ক'বলৈ আহিছে কম ৰাক্ষণ এতিয়া ৰাতিয়ে পেট বেয়া হৈছে সি ৰাতিপুৱা শুই উঠি তেওঁ চাহ খাইছে ঠিককৈ মিঠাই সৈতে তেওঁ সি নাখাওঁ বুলি কোৱা নাই ভাতো খাইছে সি চাহো খাইছে সি নমৰি কি হ'ব মোৰ আকৌ পেট চকুটা মাৰি ধৰিলে মই হাগোংগে দেই আকৌ ধৰিলে দেখিছেহে তাৰ কাণ্ড ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ আমডালি গাঁঠিবলৈ ভাইটি ভেবেলা কি হ'ল আমন জীপনকে বহি আছা ঘৰত গৰু পিতন দিলে নি নাই মোলে সদা মোৰহে পকৰটো ফুটিলে হে পকৰ ফুটিলে আমাৰ দেখোন জন্ম পাই ফুটা আপোনাক মই সেইটো কথা কোৱা নাই মোৰহে হাগনি হোৱা কথা কৈছোঁ হাগনি হ'ল মই ঠিককৈ হাগিছোঁ পকৰত লেকাম নাইকিয়া হ'ল মোৰ ডিচেণ্ট্ৰি হৈছে তোমাৰ তুমি যেনেকৈ কৈছা মই বুজি নাই পোৱা নহয় হেৰি নহয় ভীমকল খালা ভীমকল নাই খোৱা কেলে ভীমকল খাই দিবাচোন তোমাৰ গু একদম ফৰফৰীয়া কৰি পেলাব হাতী গোবৰৰ নিচিনা হাতী গোবৰ দেখিছা নাই তুমি হাতী গোবৰ এই যে চান পাপৈ নিচিনা একদম ফচফচীয়া দেখিছোঁ মই হাতী গোবৰ আৰু সেই ভীমকল খালে হাগনি ভাল নহয় কেলে নহ'ব মই ভীমকল খাই এসপ্তাহ হাগিব পৰা নাই আকৌ লাগি গ'ল মোৰ পেটৰ গুৰগুৰণি ৰাম ৰাম আকৌ হাগিব ধৰিব এতিয়া মোলে সদা আহিছোঁ দেই পেনে চেনে যাব নহ'লে ভাইটি গেলা গোল নেমু আছে যদি খাই দিবা 10 বছৰমান পুৰণি মৰি থাকিবা নহ'লে হাগি হাগি কৃষ্ণ 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 ঐ ভেবেলা তই মৰিলি ঐ ভাল পাইছ নাই তই নাই পোৱা হাগি হাগি দুৰ্বল হৈ গৈছোঁ হেৰি যাওক ইয়াক লৈ যাওক হস্পিটেললৈ যাওক এইটো নহ'বা ইয়াত হাগি হাগি মৰিব ঐ ভেবেলা বৈ উঠ হস্পিটেললৈ যাওঁ বৈ তই ইয়াত লেং খাই পৰি থাকিব নালাগে বৈ ধমেশ্বৰী তুমি ইয়াক ধৰি বাহিৰলৈ উলিয়াই না মই সেই বাইকখন উলিয়াওঁ গাড়ী উলিয়ালে হ'লনে উঠিলনে উঠিলোঁ ব'লা ভালকৈ ধৰি ল'বি বাপেক টাইটকৈ ধৰি ল'ব মাৰি হেৰি আপুনিও সেই মাজে মাজে চাই যাব আকৌ দেই এইটো লুটি খাই পৰি থাকি যাব আপুনি ধৰি ল'ব পিছফালে এখন হাতে আৰু ভালকৈ চাই যাব হ'ব দিয়া মই চাই যাম বাৰু আহিছোঁ দেই ধমেশ্বৰী মা আহিছোঁ দেখিছ ভেবেলা কিমান ডাঙৰ হস্পিটেললৈ লৈ আহিলোঁ তোক চাওঁ নাম পাপা মই কিন্তু ভিতৰলৈ নাযাওঁ দেই মোৰ ভয় লাগিছে মোৰ পকৰত বেজি দিব কি হ'ল তোৰ কেলৈ নাযাওঁ তই তই কি হাগি এনেকৈ মৰি যাবি নি তোক চুচুৱাই নিম বৈ মোৰ লগত বাইদেউ এই ডক্টৰ ছাৰ আছে নাই বাৰু এই পেচেণ্ট এটা আছিলে ছাৰ আছিলে ছাৰ সেই বেলেগ অলপ পেচেণ্টৰ লগত ব্যস্ত হৈ আছে আপুনি তেতিয়ালৈকে অলপ ৱেইট কৰকচোন আৰু আপুনি সেই ফৰ্মখন ফিল আপ কৰি লওক আহক দিয়ক ফৰ্মখনকে ফিল আপ কৰি লওঁ পেচেণ্টৰ নাম কওকচোন সেইটো মোৰ ল'ৰা হয় ভেবেলা দাস তাৰ নাম ভেপেলা দাস ন আৰু তাৰ বয়স এইবাৰ তাৰ 12 বছৰ হৈছে আৰু ই পঢ়াত কেনেকুৱা ৰামগেধা আৰু ইয়াৰ বেমাৰটো কি হৈছে প্ৰব্লেমটো
প্ৰব্লেমটো হৈছে ইয়াৰ ডিচেণ্টৰী একদম বৰ বেয়া হাগিছে মানে একদম হাগি হাগি সি মৰি যাবলৈ লৈছে মই তাক চুচৰাই লৈ আহিছোঁ সেইকাৰণে এই হাগনি হৈছে ডিচেণ্টৰী হ'ব ঠিক আছে আপোনালোক বহক মই ছাৰ ফ্ৰী হ'লে মাতি দিম আপোনালোকক হ'ব দিয়ক ভেবেলা বৈ সেই তাত বহোংগে দাদা আহক আপোনাক ভিতৰলৈ ছাৰে মাতিছে ঐ ভেবেলা হৈ গ'লা ছাৰ ভিতৰলৈ সোমাব পাৰিমনে আহক আহক সোমাই আহক ভেপেলা দাস নহয় জানো হয় এইটো মোৰ ল'ৰাটো ইয়াৰ নাম ভেবেলা দাস প্ৰব্লেমটো কি আছিলে আপোনালোকৰ ছাৰ মানে ইয়াৰ সেই ডিচেণ্টৰী হৈছে নহয় একদম বৰ বেয়া হাগিছে মানে এতিয়া নেমু খোৱাহে আনিছোঁ নহবা তাৰ পকৰ সেই লেকাম নাই ভেৰ ভেৰকে ওলাই যায় ডিচেণ্টৰী হৈছে খুব হৈছে নহয় আজিকালি ল'ৰা ছোৱালীবোৰৰ সিহঁতি বৰ ওপৰা ওপৰিকৈ বস্তু খায় নহয় আলু কচু ছাগলী হাঁহ হাতী ঘোঁৰা এইবিলাক ক'লেও নুশুনে নহয় নেমানে একদম ওপৰা ওপৰিকে বস্তু খাই দিব সিটোৰ ওপৰত সিটো ইটো উল্টা পুল্টা খাই লাষ্টত এতিয়া হাগি যাব সিহঁতি ভাইটি এইফালে আহা তোমাৰ পেটটো মই চাব লাগিব হা যা এডোখৰলৈ যা কি ক'ব আজিকালি বেমাৰ কোনোবা হাগিব নোৱাৰা হৈছে পকত পিল ভৰাই হগুৱাবলগীয়া হৈছে কোনোবাই আকৌ এনেকুৱাকৈ হাগিছে পকত ঠিলা দিবলগীয়া হৈছে একদম বিভিন্ন ৰকমৰ বেমাৰ ভাইটি তোমাৰ এইটো পেট মানে একদম গোটেই পেটৰ অৱস্থা বেয়া হৈ গ'ল নহয় তুমি বৰ বেয়া হাগিবা ফেৰফেৰকে ফেৰফেৰকেতো হাগিয়ে আছোঁ আপোনাৰ ওচৰলৈ বন্ধ কৰিবলৈহে আহিছোঁ ভাইটি তুমি টেনশ্যন নল'বা মই প্ৰফেচনেল ডক্তৰ হয় এনেকুৱা চোকা দৰৱ দিম নহয় তোমাৰ পকত এনেকুৱাকৈ ঠিলা লাগিব জীৱনত খোল নাখাব হ'ব নালাগে ইমান চোকা দৰৱ মই কেনেকৈ হাগিম তোমাক অপাৰেশ্যন কৰি গু মুখে ওলোৱা কৰি দিম আকৌ তুমি মুখে হাগিবা নালাগে দেই মোক মই মুখে নাহাগো ভাইটি ভয় নাখাবা মই ধেমালিহে কৰিছিলোঁ এতিয়া তোমাক মই প্ৰশ্ন কেইটামান সুধি যাম তুমি উত্তৰ দি যাবা দেই তেতিয়াহে মই তোমালৈ দৰৱ লিখি দিব পাৰিম সুধি যাওক তোমাৰ হাগনি হোৱা কেইবছৰ হ'ল বছৰ নাই হোৱা বছৰ হোৱা হ'লে ইমান দিন মই মৰিয়ে গ'লোহেঁতেন কালি ৰাতিৰ পৰা হৈছে কালি ৰাতি ভাত খোৱাৰ পাছৰ পৰা কালি ৰাতি ভাতটো কিহৰ লগত দগৰিছিলা কালি ৰাতি অমিতাই দাইলে আৰু বিলাহীয়ে বেঙেনাই তুমি বৰ বেয়া খাদ্য খালা নহয় সেইকাৰণে হাগনি হৈছে অমিতাই মানুহক হগুৱাত জম নহয় অমিতা নাখাবা অমিতা খোৱাটো কমাই দিবা মৰি থাকিবা নহ'লে হাগি হাগি গম নাপাওঁ নহয় আকৌ আজিৰ পৰা ঘৰলৈ অমিতা নানোৱেই আৰু ভাইটি তুমি দিনটোত কেইবাৰ হাগা হাত শুকাবলৈ পায়নে নে নাপায় দিনটোতো কিমান হাগিলো হিচাপে নাই ৰাতিপুৱাৰ পৰা হাগি আছো এতিয়া ইয়ালৈ অহা আগলৈকে হাগি আছো ঠিককৈ হাগিলা মানে পকত ধুই চাগে ঘঁহনা খাই পকত হৈ গ'ল তোমাক মলম এটাও লিখি দিব লাগিব পকত ঘঁহিবলৈ হাগনি হ'লে টেবলেটহে দিয়ে আজিকালি পকত ঘঁহিবলৈ মলমো দিয়ে নি আমি এডভান্স ডক্তৰ হয় আমি পেটৰ লগতে পকতৰ কথাও চিন্তা কৰোঁ সেইটো কথা ৰ'বা তোমালোকক প্ৰেছক্ৰিপশ্যন এখন লিখি দিছোঁ এইখন কি লিখিছে আকৌ কেলে ভাইটি ডক্তৰে যে দিয়ে দৰবৰ লিষ্ট এখন মেখেলা নিচিনা দীঘল সেনেকুৱাখন দিছোঁ আকৌ মোৰখন বাৰু চুটি এইখন লওক দৰৱকেইটা ফাৰ্মাচীৰ পৰা কিনি ল'ব ছাৰ এয়া খালে ভাল হ'ব নাই বাৰু কেলে নহ'ব আপোনাক মই গেৰাণ্টি দিছোঁ ভাল নহ'লে ল'ৰাটো আপুনি ইয়াত ঘূৰাই দি থৈ যাবহি হ'ব ঠিক আছে তেতিয়াহ'লে আহিছোঁ দেই হেৰি বিলটো পে'মেণ্ট কৰি থৈ যাব বিহু বতৰ পাইছেহি নহয় ঠিক আছে কাগজত এসোপা কি লিখি দিলে ডক্তৰেহে জানিব আখৰ যিসোপা নহয় মেগী নিচিনা দাদা কি দৰৱ লাগিব আপোনাক চুলি গজা চুলি সৰি যোৱা দাড়ি গজা নগজা ক'লা হোৱা বগা হোৱা শকত হোৱা ক্ষীণ হোৱা ওখ হোৱা চাপ হোৱা আহক ধেত মোক সেইবিলাক নালাগে মোৰ সেই ল'ৰাটো হাগনি হৈছে হাগনি দৰৱ লাগিছিলে হাগনি দৰৱ লাগিছিলে ডক্তৰে কাগজ দিছেনে কাগজ এখন দিছিলে কিনো লিখিলে একো বুজি পোৱা নাই নহয় চাওঁ মোক দিয়কচোন কাগজখন পৃথিৱীত তেনেকুৱা আখৰে নাই যি মই বুজি নাপাওঁ বুজি পাইছোঁ এসোপা গোটেই হাগনি দৰৱ লিখি দিছে আপুনিহে জানে কেনেকৈ বুজি পাইছে আমিতো একো ধৰিবই পৰা নাই দেখা নাই ইয়াত ফটফটীয়াকৈ লিখা আছে কুচ এলিছ শংকৰ্ছ ফেলিছ আস্কেল ডোপা প্লেটেনিছিছ অল্কিছ ফৌকনিছ মেগনাছিছ ফলছ সান্দগুৰি পিঠাগুৰি ৰাম কৃষ্ণ এসোপা কেনেকুৱা দৰৱ বনাম গম নাপাওঁ দেই এইবিলাক মই শুনাই নাই মই অকল সেই পেৰাচোতামলৰ নামহে জানো তাকো সেইটো ভুলকৈহে জানে পেৰাচোতামল নহয় পেৰাষ্টমল হ'ব বাদ দিয়ক আপুনি সেই মোক দৰৱকেইটা সোনকালে পেকিং কৰি দিয়ক ৰ'ব দিছোঁ এইয়া লওক আপোনাৰ দৰৱ মাত্ৰ 450 টকা মানুহ মাৰিব নেকি 450 টকা কিবা এটা কমাই দিয়কচোন দাদা আপুনি এখন সেই গেলামালৰ দোকান বুলি ভাবিছে নিহে দাম দৰ মাৰিবলৈ দৰৱৰ দোকান হয় নিলে নিয়ক নিনিলে নাই বাদ দিয়ক নহ'বা হ'ব দিয়ক লওক এইটো পইচা লওক বৈ ভেবেলা ঘৰলৈ বৈ দাদা এইবোৰ সেই ল'ৰাবোৰৰ গাতহে দুখ সিহঁতি উল্টাই পুল্টাই বস্তু খাই পেট বেয়া কৰিব আৰু আপোনাৰ পইচা সোপা যাব দেখিছে নাই এইবাৰ পৰা হাগনি হ'লে সিহঁতক হস্পিটেললৈ নানিব এই ঘৰতে সিহঁতক পকত এমচিল মাৰি দিব এই দোকানৰ পৰা কিনি নিব এমচিল পকত মাৰি দিব সিহঁতি কেলে ইমান এনেকুৱা বস্তু খাই হাগনি হোৱাকৈ পইচা ভুঁইয়ে নষ্ট কৰে ঠিকেই কৈছে এইবাৰ পৰা সিহঁতক ইয়ালৈ নানো আৰু সিহঁতক ঘৰতে এমচিল কিনি লৈ যাম দোকানৰ পৰা টিঙত মই সিহঁতক পকত মাৰি দিম সিহঁতক পক কেলে ইমান হাগে উঠ সোনকালে উঠিলো ব'লা
তেন্তে ৰাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ দেই। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি টিলিঙা দবাই দিব দেই। তেতিয়াহ'লে ধন্যবাদ আৰু এতিয়া ঘৰলৈ যাওঁ।